এইমাত্ৰ আহি পৰিছে এটা অতিকৈ দুখৰ খবৰ, যিটো খবৰ শুনিলে আপোনাৰো বুকু কঁপি উঠিব। যতীন বৰা আৰু আমাৰ মাজত নাই। হঠাৎ যেন কি হৈ গ'ল, ইমান কম বয়সতে এনেকৈ সকলোকে এৰি থৈ যাব বুলি কোনেও ভবা নাছিলে। তেওঁৰ মৃত্যুৰ খবৰটোৱে বৰ্তমান সমগ্ৰ অসমবাসীকে শোকত পেলাইছে। কোনেও মানি ল'ব পৰা নাই যে যতীন বৰা আৰু আমাৰ মাজত নাই। তেওঁৰ কেনেকৈ মৃত্যু হ'ল, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ যিকোনো কমেণ্ট নকৰিব। নিজ পত্নী আৰু পুত্ৰক অকলশৰে এই সংসাৰত এৰি থৈ যতীন বৰা গুচি গ'ল। তেওঁ এনেকৈ হঠাৎ গুচি যোৱা কথাটো যেন তেওঁৰ পৰিয়ালবৰ্গ তথা অসমবাসীয়ে মানি ল'ব পৰা নাই। তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। এইজন যতীন বৰা পিছে অভিনেতা যতীন বৰা নহয়, এইজন গোলাঘাট জিলাৰ অধিবক্তা যতীন বৰাৰ কথাহে কোৱা হৈছে। বাকী আপুনি ভিডিঅ'টো লাইক কৰিব, আপোনাৰ মতামত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।